নিখন্দেহে আমি ক'ব পাৰোঁ যে ব্লেক হোলছ পৃথিৱীৰ অদ্ভুত জেগাসমূহৰ ভিতৰত এটা। ব্লেক হোলছক যদি আমি সাধাৰণ ভাষাত কওঁ তেনেহ'লে স্পেচৰ এনে এটা জেগা হয় যাৰ গ্ৰেভিটি ইমান ষ্ট্ৰং হয় যে কোনো বস্তুৱে ইয়াৰ পৰা বাচিব নোৱাৰে, আনকি পোহৰেও নোৱাৰে। নমস্কাৰ বন্ধুসকল, মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ব্লেক হোলছৰ বিষয়ে ক'বলৈ গৈ আছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। সকলোতকৈ আৰম্ভণিতে মই আপোনাক কৈ দিওঁ যে এনিথিং কেন বিকাম এ ব্লেক হোল। যদি মই মেথমেটিকেলি কওঁ তেনেহ'লে যিকোনো অবজেক্টেই ব্লেক হোল হ'ব পাৰে। যিকোনো বস্তুৰ ডেন্সিটি বা ঘনত্ব যিমান বেছি হ'ব আৰু গ্ৰেভিটি অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিও সিমানেই বেছি হ'ব। চাওক, ব্লেক হোল চিম্পলি এক ডেন্স অবজেক্ট হয় যাৰ ঘনত্ব বহুত বেছি আৰু ইয়াৰ কাৰণে গ্ৰেভিটি ইমান বেছি থাকে যে ই পোহৰকো নিজৰ ফালে টানি লয় আৰু পোহৰে এই ইউনিভাৰ্চৰ হাইষ্ট উচ্চতম স্পীডত ট্ৰেভেল কৰে। তেনেহ'লে যদি লাইট বাছি কৰি ওলাই যাব নোৱাৰে, বাকী বস্তুবোৰ কেনেকৈ ওলাব ব্লেক হোলৰ গ্ৰেভিটিৰ পৰা? কিন্তু কোনো বস্তুক ব্লেক হোল বনোৱা তেতিয়াহে পচিবল হয় যদি আমি কোনো অবজেক্টক বহুতেই কম্প্ৰেছ কৰি দিওঁ। যদি আপুনি মাউণ্ট এভাৰেষ্টক কম্প্ৰেছ কৰি 1 নিলোমিটাৰতকৈ সৰু চাইজ কৰি দিয়ে তেতিয়া ই ব্লেক হোল হৈ যাব। যদি আপুনি পৃথিৱীক কম্প্ৰেছ কৰি এটা মটৰৰ দানাৰ সমান কৰি দিয়ে তেতিয়া পৃথিৱী ব্লেক হোল হৈ যাব পাৰে। এনেও আমাৰ এইবোৰ টেকন'লজিৰ প্ৰয়োজন নাই। ফৰ্মেশ্যন অফ এ ব্লেক হোল। এনেকুৱা বহুত তৰা আছে যাৰ চাইজ পৃথিৱীতকৈ লাখ লাখ গুণতকৈ বেছি হয় আৰু যদি আমি সেই তৰাটোক ইমান সৰু কৰি দিওঁ যে পৃথিৱীৰ চাইজত আহি যায় তেতিয়া সি এটা ব্লেক হোল হৈ যাব পাৰে। কিন্তু এইটো ভাল কথা যে আমি এইটো কৰাৰ কোনো দৰকাৰ নাই, কাৰণ ব্ৰহ্মাণ্ডত এয়া আগৰ পৰাই হৈ আছে। যেতিয়া কোনো তৰাৰ মৃত্যু হয় যাক আমি ছুপাৰন'ভা বুলি কওঁ তেতিয়া সি নিজৰ ভিতৰতে কলেপ্স কৰিবলৈ লয় আৰু তাৰ ঘনত্ব বাঢ়িবলৈ লয়। কমি তাৰ চাইজ ইমান সৰু হৈ যায় আৰু তাৰ ঘনত্বৰ গ্ৰেভিটি ইমান বেছি বাঢ়ি যায় লাইটো এতিয়া তাৰ পৰা বাচিব নোৱাৰে। সেই পইণ্টটো য'ত সেই তৰাটো কমি ব্লেক হোললৈ কনভাৰ্ট হৈ যায় তাক আমি ছিংগুলাৰিটি বুলি কওঁ। মই নিশ্চিত যে আপুনি ছিংগুলাৰিটিৰ বিষয়ে নিশ্চয় আগতে শুনিছে। ইভেণ্ট হোৰাইজন। ব্লেক হোলৰ সেই বাউণ্ডেৰী য'ৰ পৰা লাইট স্কেপ কৰিব নোৱাৰে তাক আমি ইভেণ্ট হোৰাইজন বুলি কওঁ। অৰ্থাৎ ইভেণ্ট হোৰাইজনৰ আগত লাইট বাছি কৰি যাব পাৰে কিন্তু তাতকৈ আগত ন' চান্স। হোৱাই ব্লেক হোলছ আৰ কল্ড ব্লেক হোলছ। অৰ্থাৎ ব্লেক হোলক কিয় ব্লেক হোলছ বুলি কোৱা হয়? আপুনি জানেনে ব্লেক হোলছক কিয় ব্লেক হোলছ বুলি কয়? ব্লেক হোলছৰ লাইট স্কেপ কৰিব নোৱাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ব্লেক হোলছত লাইট নাথাকে, কিন্তু সেই লাইট আপোনাৰ চকুৰ ওচৰ নাপায়হি, কাৰণ ব্লেক হোলছৰ পৰা লাইট বাছি কৰি যাব নোৱাৰে। তেনেহ'লে যদি লাইট তাৰ পৰা বাছিয়ে ওলাব নোৱাৰে আপোনাৰ চকু কেনেকৈ পাবহি? সেইকাৰণে আমি ইয়াক ব্লেক দেখোঁ। ব্লেক হোলছ এফেক্ট টাইম। অৰ্থাৎ ব্লেক হোলছে সময়কো এফেক্ট কৰে। ব্লেক হোলৰ ঘনত্ব ইমান বেছি হয় যে ই স্পেচ টাইমক ডিষ্টৰ্ট কৰি দিয়ে। যি অবজেক্ট ব্লেক হোলৰ সন্মুখত থাকে সি সময়ক লাহেকৈ অনুভৱ কৰে। অৰ্থাৎ ব্লেক হোলৰ সন্মুখৰ টাইম বাকী জেগাসমূহতকৈ ধীৰ গতিত চলে। মানি লওক যে আপুনি এখন স্পেচশ্বিপত বহি ব্লেক হোলৰ চাৰিওকাষে ঘূৰি আছে। মানি লওঁ যে ইভেণ্ট হোৰাইজনৰ পৰা দূৰ ই এক ছেফ জেগাত ঘূৰি আছে। সেই সময়ত স্পেচশ্বিপৰ ভিতৰৰ টাইম বাহিৰৰ তুলনাত শ্ল' হৈ যাব আৰু আপুনি টাইম ট্ৰেভেল কৰিব পাৰিব। হোৱাট হেপেন্স ইফ ইউ ফল ইনচাইড এ ব্লেক হোল। অৰ্থাৎ যদি আপুনি এটা ব্লেক হোলৰ ভিতৰত পৰি যায় তেন্তে কি হ'ব? আপুনি জানিব বিচাৰেনে আপুনি ব্লেক হোলৰ ভিতৰত পৰি গ'লে কি হ'ব? নে আপুনি চিম্পলি তাৰ ভিতৰলৈ গুচি যাব? নাই, এনেকুৱা নহয়। আচলতে আপোনাৰ শৰীৰটো ৰবৰ দৰে ষ্ট্ৰেচ হ'ব যেতিয়া আপুনি তাৰ ভিতৰলৈ যাব। মই আপোনাক কওঁ এয়া কেনেকৈ। মানি লওক যেন যেতিয়া আপুনি ব্লেক হোলৰ ভিতৰত পৰি গৈ আছে তেতিয়া আপোনাৰ ভৰি ব্লেক হোলৰ ফালে আছে। আপোনাৰ বডিৰ সেই পাৰ্ট যি ব্লেক হোলৰ ওচৰত আছে, আপোনাৰ ভৰি, সি বেছি মাধ্যাকৰ্ষণ বল অনুভৱ কৰিব তাৰ তুলনাত যোনটো পাৰ্ট ব্লেক হোলৰ পৰা দূৰত আছে, অৰ্থাৎ আপোনাৰ মূৰ। এই কাৰণে আপোনাৰ বডি এক ৰবৰৰ দৰে টান খাই যাব। আপোনাৰ বডিৰ সকলো মলিকুল সিঁচৰতি হৈ যাব আৰু অৱশেষত আপোনাৰ মৃত্যু হৈ যাব। কিন্তু ভয় নাখাব, কাৰণ এনেকুৱা কেতিয়াও নহয়। কাৰণ যি নিয়াৰেষ্ট ব্লেক হোল হয় সি হাজাৰ আলোকবৰ্ষ আঁতৰত আছে এই সৌৰজগতৰ পৰা। তো এইটো কুৱেশ্যন আহে যে হুইচ ইজ দি নিয়াৰেষ্ট ব্লেক হোল টু আৰ্থ? অৰ্থাৎ পৃথিৱীৰ পৰা আটাইতকৈ নিয়াৰেষ্ট ব্লেক হোল কোনটো হয়? আৰু এটা কুৱেশ্যন আহে যে কেন এ ব্লেক হোল চুৱালো দি আৰ্থ? অৰ্থাৎ ব্লেক হোলে পৃথিৱীক গিল দিব পাৰে নেকি? যেনেকৈ মই ক'লোঁ যে এই ব্লেক হোল হাজাৰ আলোকবৰ্ষ দূৰত আছে। চিগনাছ X1 নামৰ এটা ব্লেক হোল আছে যি পৃথিৱীৰ পৰা 6000 আলোকবৰ্ষ দূৰত আছে আৰু তাৰ মাছ সূৰ্যতকৈ 15 গুণ বেছি। কিন্তু সি ইমান দূৰত আছে যে পৃথিৱী অথবা সৌৰজগতত তাৰ কোনো প্ৰভাৱ নপৰে। চ' আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব, কেনেকুৱা লাগিল কমেণ্ট কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব।